নমস্কাৰ এই মুহূৰ্তত জনাই আছো ৰাজ্যৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থীসকলৰ বাবে অত্যন্ত ভাল খবৰ কিয়নো 2023 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ পিছতে একাংশ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰিছিল। ইয়াৰ পিছত দেখিবলৈ পোৱা গৈছে সেৱাৰ কাৰ্যালয়ৰ সন্মুখত একাংশ দল সংগঠন তথা ছাত্ৰ ছাত্ৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰিছিল। প্ৰশ্ন কাকত ফাদিল হোৱাৰ পিছতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু ইয়াৰ পিছত সেৱা কৰ্তৃপক্ষৰ তৰফৰ পৰা এটাই কথা কোৱা হৈছিল যে যিকেইখন প্ৰশ্ন কাকত ফাদিল হৈছে বিজ্ঞান ইংৰাজীকে ধৰি যিকেইখন পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হৈছে সেই বিষয়বোৰত ছাত্ৰ ছাত্ৰীসকলক গ্ৰেছ মাৰ্ক দিয়া হ'ব বুলি সেৱা কৰ্তৃপক্ষৰ তৰফৰ পৰা ছাত্ৰ ছাত্ৰীসকলক আশ্বাস দিয়া হৈছিল। ছাত্ৰ ছাত্ৰীৰ সন্মুখত সংবাদ মাধ্যমে যেতিয়া প্ৰশ্ন কৰিছিলে সংবাদ মাধ্যমে প্ৰশ্ন কৰাৰ পিছতো একাংশ ছাত্ৰ ছাত্ৰীয়ে তেনেধৰণৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞানৰ প্ৰশ্ন কাকত শেহতীয়াকৈ ফাদিল হৈছিল আৰু তাৰ পিছতে একাংশ ছাত্ৰ ছাত্ৰীয়ে সেৱাৰ কাৰ্যালয়ৰ সন্মুখতে ধৰ্ণা কাৰ্যসূচী হাতত লৈছিল। তেওঁলোকে তেওঁলোকৰ মনৰ বেদনাখিনি প্ৰকাশ কৰিছিল আৰু ইয়াৰ পিছত সেৱা কৰ্তৃপক্ষই এটাই কথা কৈছিল যে যিকেইখন প্ৰশ্ন কাকত ফাদিল হৈছে সেই প্ৰশ্ন কাকতৰ বিষয়ে তেওঁলোকে চিন্তা কৰিব নালাগে, যিকেইখন ফাদিল হৈছে সেই বিষয়বোৰত তেওঁলোকে গ্ৰেছ মাৰ্ক ধৰি দিব, পাছ কৰাই দিব বুলি এটা কথা কৈছিলে সেৱা কৰ্তৃপক্ষৰ তৰফৰ পৰা। এতিয়া আপোনালোকক সেই মন্তব্য শুনাবলৈ চেষ্টা কৰিছোঁ। ছাত্ৰ ছাত্ৰীসকলে কেনেধৰণৰ মন্তব্য কৰিছে বা সেৱাই কেনেধৰণে কথা কৈছে, কেনেকৈ পাছ কৰাই দিব, কি কি বিষয়ত গ্ৰেছ মাৰ্ক দিব, সম্পূৰ্ণ সবিশেষ আপোনালোকে এটা ক্লিপছ প্ৰথমে শুনি লওক আৰু তাৰপিছত গম পাব কোনটো বিষয়ত সেৱাই গ্ৰেছ মাৰ্ক দিব বা ছাত্ৰ ছাত্ৰীসকলক পাছ কৰাই দিব। এতিয়া শুনক ছাত্ৰ ছাত্ৰীসকলৰ মন্তব্য। আমি তোমালোকক গ্ৰেছ মাৰ্ক দি দিম, বাকী তোমালোকে এক্সামটোতো দিবই লাগিব, অকল তিনিটাৰ বেচিছত নহ'ব। প্লাছ আমি কৈছোঁ যে আমাৰ মেথছ আৰু মেইনকেইটা আমাৰ গৈছে, চ' আমাৰ সেইটো বেচিছত আমাৰ ৰিজাল্টটো লাগে। কিন্তু সিহঁতে সেইটো কোৱা নাই, সিহঁতে বাছ এটাই কথা কৈছে যে আমি তোমালোকক গ্ৰেছ মাৰ্ক দিম, সেই তাতে তোমালোকে পাছ কৰা বা ফেইল কৰা সেইবোৰ তোমালোকৰ কথা। যিকেইটা হ'বলৈ বাকী আছে এই তিনিটা, আমি ক'লোঁ যে এতিয়া এইকেইখনটো লিক হৈছে, এতিয়া ইলেক্টিভখন লিক নহ'ব বুলি কি গেৰেণ্টি আছে? তাতে তেওঁলোকে হাঁহিছে আৰু কৈছে যে সেই কি কয় সেইবোৰতো আমি সেই নকৰোঁ, তাতে তোমালোকে প্ৰেক্টিকেলততো পায়ে গৈছে, তাতে মাৰ্কছ আধা আৰু 70 মাৰ্কছহে লাগে, তাতে আমি তোমালোকক আৰু গ্ৰেছ মাৰ্ক দি দিম। সেনেকৈ গ্ৰেছ মাৰ্ক দি গোটেইকেইটাকে মানে সেই কৰিব চেষ্টা কৰিছে, অকল গ্ৰেছ মাৰ্ক দি পেলাই পাছ কৰিব চেষ্টা কৰিছে। অধ্যক্ষক নাই, তেওঁ নাহিলে, নাহো বুলি নাহিলে। তেওঁ বিধানসভাৰ কোনোবা MLA আহিছিলে, সেই তেওঁ 3 নে 4টা অধ্যক্ষক লগ নাপালোঁ, তেওঁ নাহিলে। আমাক সান্তনা MLA আছিলে বিধানসভাৰ, তেওঁলোকে আমাক কৈছে যে তেওঁলোকৰো বহুত দুখ হৈছে, তেওঁলোকৰো বহুত বেয়া লাগিছে মনটো, গোটেই অসমৰে টেনশ্যন, অকল আমাৰ টেনশ্যন নহয়। কিন্তু হ'লেও সিহঁতে আমাৰ চিটুৱেশ্যন বুজিব এৰি সিহঁতে বাছ আমাক গ্ৰেছ মাৰ্ক দিয়াৰ কথাই কৈ আছে, আমাৰ চিটুৱেশ্যন একো বুজা নাই আৰু সিহঁতে বাছ এইটোকে কৈ আছে। আমি মানি লোৱা নাই, আমি তাতে কৈ আহিছোঁ যে যদি এনেকুৱাই কৰে গ্ৰেছ মাৰ্কে দিয়ে তেনেহ'লে আমি এইটো ৰাস্তাত আৰু নামিব লগা হ'ব পাৰে। তিনিগৰাকী আছিলে, নামকেইটা কোৱা নাই, নাম কৈছিল কিন্তু সেৱাৰ মানুহ বিধানসভাৰ MLA আছিলে, বাকীকেইটা গোটেইকেইটা যিমানকে আছিলে, বাকী আৰু আমি গৈছিলোঁ তাতে বাছ আমাক এইটো কথাই কৈ পেলাই আমাক সান্তনা দিছে যে তোমালোকক গ্ৰেছ মাৰ্ক দি দিম আৰু তোমালোকে বাকীখিনি যি কৰা নিজে কৰিব লাগিব। বিধানসভাত বোলে এতিয়া আৰু এখন মিটিং হ'ব, তাতে আৰু ডিছকাছ হ'ব, তাৰপিছত আমাক ৰিজাল্টটো দিব। আমি বাছ তাতে কৈ থৈ আহিছোঁ যে আমি যদি এইটো যদি আমি ন্যায় নাপাওঁ, আমি যদি জাষ্টিছ নাপাওঁ, তেনেহ'লে আমি এইটো ৰাস্তাত আৰু নামিব লগা হ'ব পাৰে। ভিতৰলৈ তোমালোকক লৈ গৈছিলে, ভিতৰলৈ লৈ যাওঁতে তোমালোকে কাৰ লগত কথা পাতিলা? বিধানসভাৰ MLA বুলি কৈছে, 3জন। বাহিৰত কথা তোমালোকে দেখিছিলা, এই বগা চাৰ্ট পিন্ধি থকা? হয় হয়, এইমাত্ৰ আমাৰ পিছ আগে ওলাই আহিছিল যে সেই 3জনে। নাই, বিধানসভাৰ MLA বুলি কৈছে সেই 3জন। বগা চাৰ্ট পিন্ধা 3জনে কথা পাতিলে, সেৱাৰ মানুহে কথা পতা আৰু এজন কোনোবা কিবা হেৰি ছেক্ৰেটাৰী নেকি তাৰে কোনোবা হয় চাগে, চেয়াৰমেন মানে আমি কৈছোঁ ন, আমি কোনো ষ্টুডেণ্ট মেণ্টেলি প্ৰিপেয়াৰ নহয় এতিয়া এক্সাম দিব। তো আমি কৈছোঁ যে আমাৰ যিকেইটা এক্সাম দিছোঁ আমি সেইকেইটাৰ ওপৰত আমাক পাছ কৰাই দিয়ক, ৰিজাল্ট দিয়ক আমাক অতি সোনকালে। তাৰপিছত সিহঁতে কৈছে বাকীকেইটা এক্সাম কিছুমান ষ্টুডেণ্টৰতো বাকীকেইটা বেয়া হ'ব পাৰে, বাকীকেইটা যদি বেয়া হৈছে এইকেইটা ভাল কৰি কেনেকৈ সিহঁতৰ ৰিজাল্ট ওলাব? আমাক কৈছে গ্ৰেছ মাৰ্ক দি পাছ কৰাম, গ্ৰেছ মাৰ্ক দি পাছ কৰে, কিন্তু সিহঁতৰ সেইটো আমি যদি ফেলো কৰোঁ এইকেইটা এক্সামত গ্ৰেছ মাৰ্ক দিব ন, আমি যোনকেইটা দিব বাকী আছোঁ সেইকেইটাত সিহঁতে গ্ৰেছ মাৰ্ক দিব, কিন্তু যদি আমি ফেলো কৰোঁ সিহঁতৰ ৰিস্ক নহয়। আমি কৈছোঁ আমি এক্সাম দিব, কোনো ষ্টুডেণ্ট প্ৰিপেয়াৰ নহয় মেণ্টেলি। আমি কৈছোঁ আমাক এতিয়া ৰিজাল্ট লাগে, এই 3টা 4টা কাবাই 4টা দিছে, কাবাই 3টা এক্সাম দিছে, সেইকেইটাৰ ওপৰত আমাক ৰিজাল্ট লাগে, সিহঁতে ভাবি চাম বুলি কৈছে। আমি কৈছোঁ যদি
আকৌ আমি এক্সাম দিব লাগে আমি আকৌ এই ৰাস্তাত নামিব লাগিব তোমালোকক কিমান দিনৰ সময় দিছে কিবা তেনেকৈ সময় কিবা দিছে কৈছে আজি বোলে 3 ঘণ্টাৰ বিধানসভাৰ লগত কথা পাতিব আজি এতিয়া 3 ঘণ্টাৰ মিটিং আছে তাৰপিছত কিবা হেৰি ল'ম বুলি কৈছে